गा धुले की ठंडा 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह उपाय নাই গাটো ধুবই লাগিব কৈছো ৰবক अबे जल्दी बोल कल सुबह पनवेल निकल বিয়া আছে ঘৰৰে বিয়া এতিয়া ঘৰৰ বিয়া বুলি ক'লে এইটো ঘৰত নহয় ৰিলেটিভৰ বিয়া আছে সো এতিয়া আলহীৰ বিয়া জগে থাকিম বছৰত এখন বিয়া আহে তাকো মই কেনেকৈ মিছ কৰোঁ যেনেকৈ নহওক যাবই লাগিব আৰু বিয়াবিলাক যে এই ঠাণ্ডাৰ বতৰটোতহে ইমান বিয়া কিয়েলেই পাতে মই বুজি নাপাওঁ ৰাতিপুৱাই গা ধুব লাগিলে পাৰিলে ইভিনিঙো গা ধুব লাগে গা ধুই থাকিব লাগে বাৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এতিয়া ঠাইখিনি ক'ত মই আপোনালোকক নকওঁ আচ্ছা আৰু কাৰ বিয়া মই আপোনালোকক কওঁ বিয়া হৈছে মোৰ দাদাৰ বিয়া আৰু বাকীখিনি ভিডিঅ'টো চাই গ'লেহে গম পাব মই থৰে না মই ইয়াতে বহি বহি আপোনালোকক দেখুৱাব পাৰিম চ' ভিডিঅ'টো কণ্টিনিউ কৰি যাওক আৰু কি এনজয়মেণ্ট হয় আপোনালোকক প্ৰায় দেখুৱাবলৈ ট্ৰাই কৰিম অ'কে আৰু এটা কমন কথা ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব অ'কে এতিয়া মই যাওঁ ওলাও नाम possible. Kita foto mar. Hah? Kita foto mar. क्या बोला तूने Kita foto mar. रुको जरा सबर करो মই ভিডিঅ'ত ওলাবই পৰা নাই ইমান দূৰ আহিলোঁ গাড়ীত তাৰ মানে মোৰ একদম অৱস্থা বেয়া বুলি ক'লেও ভুল নহয় মানে বেলেগ একো হোৱা নাই মানে মূৰটো ঘূৰণিতে মই একদম ভিডিঅ'ত ওলাব পৰা নাই এতিয়া ভাত পানী খাই ল'লোঁ আৰু বিয়াত খাবতো লাগিবই দিয়াচোন খোৱাটো মেইন যিহেতু খালোঁ যিখিনি পাৰিলোঁ আচলতে কি হ'ল খাই আছিলোঁ মইতো মাছ নাখাওঁ এতিয়া মাছ আনি পেলাই ডাইৰেক্ট মোৰ ভাতখিনি ওপৰতে ঢালি দিছে মানে সুধিব লাগে খাওঁ নে নাখাওঁ একো সোধা পোছা নাই আৰু ইমান মানুহ তাৰে মাজতে আহি পেলাই মাইনা লোৱা ঢালি দিলে মাছখিনি সেইকাৰণে তাৰপিছত নাখালোঁ গুচি আহিলোঁ এতিয়া আহিছোঁ মানে আলহী এক ঘৰ তাতে আহিছোঁ মাহঁতে ভিতৰত আছে মই ভাবিলোঁ বাহিৰত ওলাই আহি পেলাই মোৰ ইণ্ট্ৰ'খিনি অলপমান দি দিওঁ বুলি পেলাই ৰাম আচলতে কি ইমান দূৰ আহিলে পূৰা গাৰ বিষ হৈ যায় সেইটোৱে ডাঙৰ কথা এতিয়া চাওঁ বিয়াখন চাওঁ শেষলৈকে কি হয় কাপোৰ আনিছোঁ চেঞ্জ কৰি আকৌ ভিডিঅ' বনাম ফটোটো উঠাই নাই এখনো এতিয়া ফটো উঠিব লাগিব এখনো বিয়া বুলি ক'লে ফটো উঠা নাই কিমান দুখৰ কথা বিয়া বুলি ক'লে কিমানে ফটোশ্বুট কৰে কিবা কৰে মোক ফটো উঠোৱা মানুহে নাই ইমান দুখৰ কথা যাওক বাৰু আপোনালোকে ব্লগটো চাই থাকক মই ভিতৰত যাম মোক মাতি আছে থিয়াৰি চলাবা ভালে দিয়া তোমাৰ নামটো কি আছিলে বুজি পোৱা নাই সমৃদ্ধি ধুনীয়া নামটো মাছৰুম তুমি মাছৰুম খাই ভাল পোৱা নেকি সেইকাৰণে মাছৰুম মাতে
মাশরুম একদিন বুদিও খাই বস একদিন পুতুকে খাই দিছে হয় নেকি কাপোৰ চেঞ্জ কৰি একদম বিয়াত বুকুৰে চোতালতে তোমাৰে অহা যোৱা আহানা একেবাৰে মনৰে কোঠালিতে ৰাখিছো নজনাকে আহানা